আঁচনি গ্ৰহণ কৰিছে কেনেকৈ ৰাইজে উপকৃত হোৱা বুলি আপুনি অনুভৱ কৰে? প্ৰথমতে মই বডৌপা আপোনাৰ ব্ৰহ্মৰ প্ৰতি তেখেতৰ বিদেশী আত্মাৰ প্ৰতি মই শ্ৰদ্ধা নিবেদিছোঁ। তেখেতলৈ অশেষ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো বডৌপা আপোনাৰ ব্ৰহ্মই এই অঞ্চলৰ নিৰ্পেক্ষিত শোষিত জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কথা কৈছে। অকল বড়ো বুলি নহয়, এই অঞ্চলৰ উন্নতিৰ কাৰণে, এই অঞ্চলৰ প্ৰগতিৰ কাৰণে তেখেতে মাত মাতিছিল। তো তেখেতক আজি এই 3 বছৰীয়া কাৰ্যকাল উকলি যোৱাত তেখেতৰ ছবিৰ প্ৰতি আমি মাল্যাৰ্পণ অৰ্পণ কৰিছোঁ। আৰু এই সময়ত বিটিআৰ চৰকাৰৰ 3 বছৰীয়া কাৰ্যকাল উকলি গ'ল। এই 3 বছৰীয়া কাৰ্যকালত বিশেষকৈ উল্লেখনীয় দিশটো হ'ল যে ইয়াৰ শান্তি স্থাপন কৰাটো। চবতকৈ ডাঙৰ কথাটো এইটোৱে হয়, আমি মানুহবোৰ আজি শান্তিত আছোঁ, কিন্তু এইটো আমি পাহৰি যাওঁ যে কাৰ দ্বাৰা কেনেকৈ আহি গ'ল শান্তিটো। বিটিআৰ চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলটো আজি শান্তি বিৰাজ কৰিলে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই ছাত্ৰাৱস্থাতেই, ছাত্ৰ সংগঠন থাকোঁতেই তেখেতে কৈছিলে যে এই অঞ্চলটো আমি শান্তি স্থাপন কৰিব লাগিব, অস্ত্ৰমুক্ত এটা সমাজ গঢ়িব লাগিব, অস্ত্ৰমুক্ত এটা অঞ্চল হিচাপে আমি গঢ় দিব লাগিব। আজি দেখা গৈছে বাস্তৱত এইটো ৰূপায়িত হৈছে। আৰু এই 3টা বছৰ কাৰ্যকালত যোৱা BPFৰ সময়ত কোনো এটা নিজাববীয়াকৈ আঁচনি তৈয়াৰ কৰিব পৰা নগৈছিল, কিন্তু আজি বিটিআৰ চৰকাৰে যে ছুপাৰ 50 কৰা হ'ল, য'ত নেকি UPSCৰ কাৰণে 50 জন, APSCৰ কাৰণে 50 জন ল'ৰা ছোৱালী, ইঞ্জিনিয়াৰৰ কাৰণে 50 জন আৰু মেডিকেলৰ কাৰণে 50 জন। আৰু তেখেতসকলে সেই ল'ৰা ছোৱালীৰ মা দেউতাকে 1 পইচাও তেওঁলোকে খৰচ কৰিব নালাগে, বিটিআৰ চৰকাৰে গোটেই খৰচটো বহন কৰিব বা কৰি আছে। এই এটা। তাৰপিছত এটা আছে অনচাই বিতাংকি, য'ত নেকি আমাৰ ভেণ্ডৰসকল আছে, সৰু সৰু দোকান পোহাৰ দি তেওঁলোকে জীৱন নিৰ্বাহ কৰা, তেখেতসকলক 5,000 টকাকৈ দিয়া। জ্ঞান চেৰাং বিতাংকি ছাত্ৰ ছাত্ৰীসকলক এটা স্কলাৰশ্বিপ দিয়া, সেই 5,000 টকাকৈ। তাৰপিছত আছে আলাৰী চেৰাং বিতাংকি। আলাৰী চেৰাং বিতাংকিটো হ'ল আমাৰ মন্দিৰ, মছজিদ, গীৰ্জা যিবোৰ আছে, এইবিলাক পুনৰ নিৰ্মাণ কৰিব লাগে, তাৰ কাৰণে 2 লাখ টকাকৈ দিয়া। তাৰপিছত আছে হেণ্ডলুম মিছন, তাৰপিছত আছে চেৰিকালচাৰ মিছন। ইয়াৰ পিছত আছে আই অনচাই বিতাংকি। আই অনচাই বিতাংকিটো হ'ল কি, যে আমাৰ সমাজত আজিও বহু ধৰণৰ এনেকুৱা মহিলা, এনেকুৱা গৰ্ভৱতী মাতৃ আছে যিবিলাকে পুষ্টিকৰ খাদ্য তেওঁলোকে খাব নাপায়, যাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীও অপুষ্টিকৰভাৱে তেওঁলোকে জন্মগ্ৰহণ কৰে, আণ্ডাৰৱেট জন্মগ্ৰহণ কৰে। তাৰ কাৰণে তেখেতসকলক 10 মাহৰ কাৰণে 1,000 টকাকৈ দিয়া হ'ব। গৰ্ভৱতী সময়ত 6 মাহ 6,000 টকা দিয়া হ'ব, আৰু সন্তান জন্ম দিয়াৰ পিছত 4 মাহ তেওঁলোকক যত্ন দিবৰ কাৰণে 4 মাহৰ কাৰণে দিয়া হ'ব। এইবিলাক হ'ল বিটিআৰ চৰকাৰৰ উল্লেখনীয় কিছুমান আঁচনি। তাৰপিছত আছে আমাৰ লেণ্ড ডিজিটাইজেশ্যন। আজি বহুতো কেইটা কাউন্সিল আছে, কোনো এটা কাউন্সিলৰ ডিজিটাইজেশ্যন কৰিব পৰা নাই। লেণ্ডটো আমি ডিজিটাইজ কৰিলোঁ, লেণ্ড মেলা কৰা হ'ল, য'ত নেকি 26,000তকৈ বেছি আমাৰ হিতাধিকাৰীসকলক বা আমাৰ যিবিলাকে মাটি পাট্টা পোৱা তেওঁলোকক দিয়া হ'ল। আৰু এই লেণ্ডৰ বিষয়ত এতিয়াও চলি আছে, যিবিলাকে লেণ্ড পাট্টা পোৱা নাই, যিবিলাকে মিউটেশ্যন পোৱা নাই, চাৰ্টিফিকেট পোৱা নাই, কিবা পোৱা নাই, এই গোটেইখিনি কৰিবৰ কাৰণে আজি বিটিআৰ চৰকাৰে দায়িত্ব লৈছে বা কাম কৰি আছে। তো এইখিনি সময়ত বিটিআৰ চৰকাৰৰ ফালৰ পৰা আৰু স্কুল এডপশ্যন এটা ডাঙৰ এটা মহৎ এটা কামৰ মাজত স্কুল এডপশ্যন কৰি আপোনালোকে জানে যে বহুখিনি কাম কৰা হ'ল, যাৰ কাৰণে চিৰাং জিলাৰ এই বছৰ 2023 চনৰ মেট্ৰিকৰ ৰিজাল্টটো যেনেকৈ আমি দেখিছোঁ, নহ'লে যোৱা 17টা বছৰত চবতকৈ তলত যদি আছিল আমাৰ চিৰাং জিলাখন মেট্ৰিক ৰিজাল্টত, এইটো আজি ওপৰলৈ উঠি আহিছে। এনেকেই আৰু লাখপতি মহিলা, তাৰপিছত আমাৰ মাইনাও চেৰাং বিতাংকি, চেল্ফ হেল্প গ্ৰুপ, এই চেল্ফ হেল্প গ্ৰুপবোৰক যোৱা নিৰ্বাচনত আমাৰ এটা প্ৰতিশ্ৰুতি আছিলে যে 75,000 টকাকৈ দিয়াৰ কাৰণে। তো আমি প্ৰথম কিস্তিত 3,865টা চেল্ফ হেল্প গ্ৰুপক 25,000 টকা দিয়া হ'ল। আকৌ এতিয়া 6,000টা চেল্ফ হেল্প গ্ৰুপক 25,000 দিবৰ কাৰণে অলৰেডি ৰেডি কৰা হৈছে। এই মহৎ কিছুমান আঁচনিবোৰ একে টকা পইচাই তেতিয়াও হাগ্ৰামা মহিলাইও পাইছিলে,
আজি আমি বিটিআৰ চৰকাৰৰ তেনেকৈ অলপ BPF-ৰ অলপ বেছি আমি অসম চৰকাৰৰ ফালৰ পৰা আমি টকা পইচা পাওঁ। সেইটোৱে টকাই দি আমি আজি ছুপাৰ 50 আমি নিচিনাকৈ এটা আঁচনি আমি লৈছোঁ। বা তেনেকৈ অনচাই বিথাংকি, আই চেৰাং বিথাংকি, জ্ঞান চেৰাং বিথাংকি, লাখপতি মহিলা, মাইনাও চেৰাং বিথাংকিবোৰ আমি ল'বলৈ সক্ষম হৈছোঁ। আৰু চেৰিকালচাৰ মিছন, তাৰপিছত আমাৰ হেণ্ডলুম মিছনবোৰ আমি ল'বলৈ সক্ষম হৈছোঁ। দেখা গৈছে যে এই আঁচনিবোৰ আমি এতিয়া ৰূপায়ণ কৰি আছোঁ। অহা 1 বছৰ 2 বছৰৰ পিছত নিশ্চয়কৈ আমাৰ অঞ্চলৰ যিমানকেইটা মহিলাসকল আছে, যিমান হিতাধিকাৰীসকল আছে, যিমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিমান আমাৰ ইউথসকল আছে, এই ইউথসকলে সঁচা অৰ্থত তেওঁলোকে নিজৰ ভৰিত থিয় দিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিটো জ্ঞান, সেই জ্ঞানটো তেওঁলোকে বিকাশ কৰিবৰ কাৰণে নিশ্চয়কৈ তেওঁলোকে সক্ষম হ'ব। তাৰ কাৰণে মই বিটিআৰ চৰকাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই অশেষ মই ধন্যবাদ দিছোঁ। আজি 3 বছৰীয়া কাৰ্যকালৰ সময়ত আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা লোৱা আঁচনিকেইটা আমাৰ ৰাইজক ক'বৰ কাৰণে যিটো সুযোগ আজি প্ৰদান কৰিলে, তাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।